হেল্ল' এভৰিৱান, কি খবৰ? আজি ওলাইছোঁ মাজুলীলৈ। 5 বছৰৰ মূৰত ওলাইছোঁ। বহুত দিন যোৱা হোৱা নাছিল, ভাবিলোঁ এইবাৰ যাওঁ বুলি আৰু বোলো আপোনালোকো দেখুৱাই দিওঁ। মাজুলী কোন আছে পিছত ক'ম বাৰু, খালী যাবলৈ ওলাইছোঁ। দেখিছে ভণ্টি পিছত আহি আছে, মানুহজনী ছোৱালী আগত গ'ল। তুমি ক'ত যোৱা? আহো হয় নি? ইয়াতে অহা মানুহ দেখিছে ফূৰ্তিতে তত নাই, কাৰণ তাই প্ৰথমবাৰৰ বাবে আইতা ককাকৰ ঘৰলৈ যাব। আৰু এয়া মই বেগ পেকিং কৰি উলিয়াই ল'লোঁ। এয়া দেখিছে গাড়ীত উঠিবই লৈছোঁ। উঠি এয়া আমি আহি আছোঁ নিমাতী গাড়ীত, আৰু পামহি আৰু বেছি পোৱা নাই। আমি মানুহজন, মই আৰু ছোৱালী, ভণ্টি আহিছে। দেখিছে নামিছোঁহি আৰু ঘাটৰ পৰা এতিয়া ফেৰীলৈ উঠিবলৈ বুলি গোটেইকেইজন আহি আছোঁ। দেখিছে আগতকৈ অকণমান চেঞ্জ কৰিলে। পাৰ্কখন চামগৈ বুলি ভাবিছিলোঁ, নিমাতী চাবলৈ যিহেতু সময় নহ'ল, ভাবিলোঁ ঘূৰি আহোঁতে চাম বুলি। সেইবুলি আমি এতিয়া আগবাঢ়িছোঁ আৰু নাৱলৈ বুলি। তাৰপৰা ভাবিলোঁ হোটেলতে বোলো কিবা এটা খাই লওঁ, সেইবুলি হোটেলতো সোমালোঁ। এই দেখিছে হোটেলত আহি বহিছোঁহি আৰু। তাৰপৰা এয়া দেহা মানুহ বাপেকে কিবা এটা খুৱাই লৈছে, কাৰণ আমি ৰাতিপুৱা বিশেষ একো নাখালোঁ। এয়া দেখিছে আমি দুইজনী বহি আছোঁ খাবলৈ বুলি। বাপেকে কি লওঁ বুলি কোৱাত মই পৰঠাকে ল'বলৈ ক'লোঁ। এয়া পৰঠা ল'লে। তাৰপৰা তেনেকৈ চাই থাকোঁতে প্ৰথমখন ফেৰী আমি যাব নোৱাৰিলোঁ, যিহেতু টিকেট লোৱা দেৰি হয়। তাৰপৰা ছেকেণ্ডখন ফেৰীত আমি গোটেইকেইজন পাৰ হ'লোঁ। এয়া দেখিছে আমি গোটেইকেইজন নাৱত আহি আছোঁ। সুইখন আঁতৰত জাহাজ। এয়া ফেৰীৰ পৰা আমি নামিছোঁ। ফেৰীৰ পৰা গোটেইকেইজন নামি মই বোলো এটাক ভিডিঅ' কৰি লওঁ। তাৰপৰা নামি আৰু ওপৰলৈ বুলি আহি আছোঁ গাড়ীৰ ওচৰলৈ। তাৰপৰা আহি থাকোঁতে আমাৰ এয়া গাড়ী পালেহি। এতিয়া গাড়ীৰ ওচৰলৈ বুলি আহি আছোঁ। এতিয়া আৰু আমি গোটেইকেইজন গাড়ীত উঠিব লাগিব। উঠি মেলি তাৰপৰা গাড়ী আধা ৰাস্তালৈকে আহিলে। তাৰপৰা আমি এখন টমটম বুক কৰি ল'লোঁ। টমটমত উঠি দেখিছে আমি ঘৰৰ পদূলিমুখত নামিলোঁহি। নামি পেলাই এয়া ভিতৰলৈ বুলি সোমাই আহিছোঁ। দেখিছে পাই গ'লহি অলৰেডি ঘৰ পাই গধূলি টাইমত খাই বৈ অকণমান গোটেইকেইটা ওলাই গ'লোঁ ফুৰিবলৈ বুলি। দেখিছে ফুৰি আহি ঘৰ পালে সন্ধিয়াই লাগিলে। চাওঁ দেখা দেখোঁতে দেখিছে ইয়াৰ মিছলভাগ ইমান ডাঙৰ, আমাৰ তাত ইমান কিমান হ'ব দেখিছে, কিমান ডাঙৰ। এতিয়া ধুনীয়াকৈ বহিলোঁ খাম। মানে 10 টকা মিছল কিমান গাল দিছে। এয়া আমি এতিয়া মিছল খাবলৈ বহিছোঁ গোটেইকেইজনী। আজি আমাৰ ঘৰত পাৰ্টি চলিছে, পাতি হাঁহৰ লগত। পিঠিত বান্ধি এনেকে পেলাই এনেকে নিম দেই। দেখা হ'ব নাই, এনেকে নিম দেই, হ'ব নাই? মানুহজনে এয়া দেখিছে পানী গৰম কৰি আনিছে। পানী গৰম কৰি বাল্টিংটোতে হাঁহটো জুবিয়াই দিছে, আৰু এয়া দেখিছে গুচাই আছে। মাহঁতে কি খুৱাম কি মেলিম ফূৰ্তিতে মানে ক'লে মানুহজনৰ হাঁহ এটা মৰা কথা। সেইকাৰণে মানুহজনে হাঁহটোকে মাৰিলে আৰু। তাৰপৰা ভণ্টিয়ে চাহ বাকিছে। তাৰপৰা মানুহজনে এয়া দেখিছে হাঁহটো গুচাই লৈছে। মানে আমি বহুত দিনৰ মূৰত আহিছোঁ, যিহেতু 5-6 বছৰমান অহাই নাই। ছোৱালীও ডাঙৰেই হ'ল আৰু আহিবলৈ মানে অকণ অসুবিধাও আৰু অহাও নাছিলোঁ। সেইবাবে বহুত দিনৰ মূৰত অহাৰ বাবে এয়া মায়ে হাঁহটোকে মাৰিবলৈ ক'লে। তাৰ মানুহজনে আৰু মাৰি দিলে। এয়া কাটি বাচি মানুহজনে দিছে। তাৰপৰা আৰু মানুহজনকে বনাবলৈ কৈছে, মানুহজনেই বনাব হাঁহটো। দেখিছে কাটি আছে হাঁহটো মানুহজনে। কেঁচা হয় নি? কাৰ ঘৰত কেঁচা হয় নি? তাৰপৰা মই খাবলৈ লৈছোঁ। দেখিছে ভণ্টিহঁতে ওপৰতে খালে আৰু মই তলতে বহি লৈ খাবলৈ বুলি লৈছোঁ। খাই মেলি আৰু আমি এই ভণ্টিতে খাই আছে। খাই মেলি আৰু এতিয়া আমি ৰাসলৈ বুলি ওলাইছোঁ, কাৰণ প্ৰথমবাৰৰ বাবে ৰাস চাবলৈ যাম। এজনী দাদা, এজনী দেহা, এজনী নুনু, এজনী বা। আমি ৰাসলৈ গৈ আছোঁ। দেখিছে অলৰেডি আমি ৰাসৰ হল পাই গ'লোহি।
কাৰণ মই কোনোদিন ৰাস চাই পোৱাই নাই, এইবাৰ প্ৰথম চাম। সেইবাবে মনটোতে বহুত ফূৰ্তি লাগিছে। এতিয়া দেখিছে টিকেট কাটি ল'লোঁ। তাৰপৰা আমি গোটেইখিনি গৈ আৰামত ৰাসৰ হলত বহিলোঁ মানে বেছি দেৰি চোৱা নহ'ল ৰাস। মই অলপমান দেৰিহে চালোঁ। নেক্সট ডে'তহে চাম বুলি ভাবিলোঁ। সেইবাবে মানে দেহা মানুহ শুই থাকিলে অকণমান অসুবিধাও হ'ল। এই দেখিছে ৰাস আৰম্ভ হৈছে, চাই মেলি আৰু গুচি আহিলোঁ।